মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ডাল পুৰিৰ ৰেচিপি লৈ আহিছোঁ। ডাল পৰাঠা মানে একেবাৰে সহজভাৱে বনাইছোঁ। দাইলখিনি মই গোটেই ৰাতি তিয়াই থৈ দিছিলোঁ, একেবাৰে ফুলি গ'ল। এতিয়া মই কুকাৰত দাইলখিনি মই ঢালি দিছোঁ। এইখিনি চানা দাইল হয়, ঢালি দিছোঁ। ঢালি পেলাই অলপ মই পানী দি পেলাই চিটিটো মই বন্ধ কৰি দিম আৰু দাইলখিনি মই দুই চিটিমান মৰাই পেলাই নমাই দিম। আৰু এতিয়া ডাল পৰাঠাৰ লগত খাবলৈ মই পনীৰ বনাম। তাৰ কাৰণে মই কেৰাহীখন পাতি দিছোঁ আৰু মই ফ্ৰ'জেন পনীৰ লৈছোঁ। আৰু এতিয়া মই কেৰাহীখনত অলপ তেল দিছোঁ, দালচেনি দুটুকুৰা দিছোঁ, ইলাচি দুটা দিছোঁ আৰু লং কেইটামান দিছোঁ তেলত। দি পেলাই এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। দি পেলাই এইখিনি মই অলপ ভাজি ল'ম। আৰু ইয়াত মই অলপ নিমখ দি দিম, তেতিয়াও পিঁয়াজখিনি অলপ সোনকালে সিজি যাবগৈ। আৰু এতিয়া শুকান জলকীয়া দুটামান, মই আগত পাহৰি গৈছিলোঁ, শুকান জলকীয়া দুটামান। ইয়াত পিছা আছে আধা পিঁয়াজ আৰু বিলাহী দুটা, এইখিনিও মই ইয়াত দি দিম। এতিয়া এইখিনি দি পেলাই মই অলপ এইখিনি লৰাই ল'ম। আৰু এতিয়া এইখিনি দিয়াৰ পিছত পূৰা মই কৰি দিছোঁ, অলপ বাতিত লাগি আছিলে, বাতিখিনিও মই ভালকৈ দি দিছোঁ। আৰু এইখিনি দি পেলাই এতিয়া মই অলপ লৰাই ল'ম। আৰু ইয়াত মই অলপ আদা নহৰু দিছোঁ, অলপ হালধি পাউডাৰ দিছোঁ, অলপ জলকীয়া পাউডাৰ দিছোঁ আৰু জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আজি যিটো ৰেচিপি বনাইছোঁ একেবাৰে সহজ ৰেচিপি হয়, একেবাৰে সহজভাৱে বনাইছোঁ, কিন্তু খাবলৈ কিন্তু বহুত টেষ্টি হৈছে। আৰু এতিয়া এইখিনি মই অলপ ঢাকি থৈ দিম, তেতিয়া বিলাহীৰ পিঁয়াজৰ কেঁচা গোন্ধ ভাৱটো নাইকিয়া হৈ যাব। আৰু এয়া চাওক, আমাৰ দাইলখিনি সিজি গ'ল। দাইলখিনি একেবাৰে সিজিব নালাগে, মানে আমাৰ প্ৰেছ কৰিলে যাতে হৈ যায়, এই ধৰণে চাওক। এনেই গোটা থাকিব দেখোঁতে, কিন্তু প্ৰেছ কৰিলে এই ধৰণে হৈ যাব। এই পৰ্যায়লৈকে দাইলখিনি হ'ব লাগিব। এতিয়া মই চেকনি এখনত থৈছোঁ, পানীখিনিও হৈ যাব, গোটেইখিনি পানীখিনি ওলাই যাব। আৰু এয়া চাওক, আমাৰ এইখিনি তেলখিনি ওপৰলৈ আহি গৈছিলে, তাৰমানে আমাৰ মছলাখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি অলপ লৰাই লৈছোঁ আৰু তেজপাত দুখন দি পেলাই এইখিনি মই আকৌ অলপ ভালকৈ ভাজি লৈছোঁ। আৰু এই ঢাকি থোৱাৰ পিছততো অলৰেডি ভজা হৈয়ে যায়। আৰু এতিয়া মই ইয়াত পনীৰখিনি দি দিছোঁ। মই পনীৰখিনি ভজা নাই, এই পনীৰখিনি এনেকুৱাই খাবলৈ বেছি ভাল হয়, ভাজিলে ইমান ভাল নালাগে, এই ধৰণে খালে বেছিয়ে ভাল হয়। আৰু ইয়াত এতিয়া মই অলপ পানী দি দিম আৰু দি পেলাই এইখিনি মই অলপ দেৰি উতলাম। আৰু এই ধৰণে আপোনালোকে বনাইনে চানা দাইলৰ পৰাঠা আৰু পনীৰ গ্ৰেভি, খাই পেলাই ইমান টেষ্টি লাগে। আৰু ডিনাৰ ৰেচিপি এইটো হ'লেতো আৰু কথাই নাই। আৰু এতিয়া মই এইখিনি অলপ উতলিবলৈ থৈ দিম। আৰু এইখিনি উতলাৰ পিছত মই নমাম। আৰু এতিয়া চাওক, আমাৰ চানা দাইলৰ পৰা পানীখিনি হৈ গ'ল। মই মেছাৰ এটা লৈ পেলাই মই এইখিনি ভালকৈ মেছ কৰি লৈছোঁ। আৰু যদি মেছাৰ নাথাকে, আপোনালোকে যিকোনো ষ্টীলৰ বাতি এটা দি পেলাই এই ধৰণে আপোনালোকে মেছ কৰি ল'ব পাৰে। আৰু এতিয়া এইখিনি মই মেছ কৰি ল'লোঁ ভালকৈ। এয়া চাওক, পূৰা ভালকৈ মেছ কৰি পেলাই আৰু একেবাৰে সৰু সৰুকৈ কটা পিঁয়াজ দি দিছোঁ ইয়াত। পিঁয়াজ দি অলপ মই নিমখ দিছোঁ। আৰু এই যে ডাঙৰ জলকীয়াৰ আচাৰ, এইটো মোৰ ঘৰতে দিয়া হয়। আচাৰৰ মছলাখিনি মই ভিতৰৰ মছলাখিনি মই ইয়াত দি দিছোঁ। আৰু এই ধৰণে পৰঠাটো বনালে ইমান সোৱাদ হয়, ফ্লেভাৰো ইমান ভাল আহে। আৰু এতিয়া ইয়াত মই অলপ আদা নহৰুৰ পেষ্ট দিছোঁ, অলপ হালধি দিছোঁ আৰু অলপ জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ। আৰু অলপ জ্বলা হ'বলৈ মই কি কৰিছোঁ, জলকীয়া আৰু নহৰুৰ আচাৰ আছিলে, সেইটো মই ইয়াত দি দিছোঁ আৰু ধনিয়া পাউডাৰ দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালকৈ সানি ল'ম। গোটেইখিনি ভালকৈ মিক্স কৰি ল'ব, কাৰণ আচাৰ আছে নহয়, গোটেইখিনি যাতে ভালকৈ মিক্স হয় আৰু সেইধৰণে ভালকৈ কৰি ল'ব, মিক্স কৰি ল'ব। আৰু দেখিছে নহয়, এইখিনি বহুত ধৰণে বনাব পাৰি। পিঁয়াজ যদি কেঁচা খাবলৈ মন নাই, তেতিয়াহ'লে আপোনালোকে কেৰাহীত পিঁয়াজখিনি ভাজি পেলাই বনাব পাৰে। এয়া চাওক, আমাৰ খিনি ৰেডি হৈ গ'ল, পনীৰখিনি ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে কালাৰখিনিও। আৰু আমাৰ পনীৰৰ গ্ৰেভি পৰাঠাৰ লগত খাবলৈ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত আটা 2 কাপ লৈছোঁ, লৈ পেলাই মই আটাখিনি মঠি ল'ম। ইয়াত মই অলপ নিমখ দিছোঁ আৰু অলপ জনিগুটি কেইটামান দি দিছোঁ, কাৰণ জনিগুটি দিলে আমাৰ অলপ হজম শক্তি ভাল হয়। আৰু জনিগুটিখিনি দি পেলাই মই ভালকৈ এইখিনি অলপ মিক্স কৰি লৈছোঁ। আৰু ইয়াত মই একেবাৰে উতলা গৰম পানী দিম, কাৰণ চানাটো যিহেতু শুকান বস্তু হয়। আৰু তেতিয়া উতলা গৰম পানী দিলে কি হয়, ৰুটিখন বহুত দেৰিলৈকে
কোমল থাকে। আৰু ইয়াত মই অলপ ৰিফাইন অইল দিছোঁ। আপোনালোকে যদি ভাবে ইয়াত ঘি বা বাটাৰ দিব পাৰে, মই ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি দি পেলাই মই ভালকৈ মঠি ল'লোঁ। আৰু মঠাটো ইমান টাইটো নহয় আৰু ইমান ঢিলাও নহয়, এই পৰ্যায়লৈকে হ'ব লাগিব। আৰু এতিয়া মই এটা লৈ লৈছোঁ, লাড়ু লৈ লৈছোঁ, লৈ পেলাই এইখিনি এই ধৰণে মই কৰি দিম। এইটো নিশ্চয় সকলোৱে জানেই বাৰু। আৰু ইয়াত মই অলপ আটা দি দিছোঁ। ইয়াত আটা দি দিছোঁ, তেতিয়া কি হয়, যদিও এইখিনি অলপ থাকে, তাৰ মইশ্চাৰখিনি মানে শুকাই যাব আৰু দালিৰ যিখিনি থাকে সেইখিনি শুকাই যাব। আৰু এইখন মই এটা পূৰা ভালকৈ মেলি ল'লোঁ। কাৰণ মেলোঁতে এটা কথা, মাজৰ হেৰিটো বেছি প্ৰেছ নকৰিব, ছাইডবোৰহে প্ৰেছ কৰিব। আৰু এতিয়া মই চানা দাইলৰ যিটো আছিলে, এইটো মই ইয়াত লৈ লৈছোঁ। লৈ পেলাই এতিয়া এইটো মই মুখখন ভালকৈ বন্ধ কৰি দিম। এই ধৰণে চাওক, মই ভালকৈ বন্ধ কৰি দিছোঁ। আৰু এইটো খুব বন্ধ কৰিব, যাতে মানে অলপো ফাটি নাযায়। আৰু এই ধৰণে যি ধৰণে মই কৰি আছোঁ, এই ধৰণে কৰিব। আৰু পিছত অলপ ভালকৈ প্ৰেছ কৰি দিব। আৰু এয়া যে অলপ ফাটিছে, যে অলপ ফাটিলে কি হ'ব, আপোনালোকে অলপ আটা দি ল'ব। ইয়াত অলপ আটা দি দিলে তেতিয়া আৰু একো প্ৰব্লেম নহয়। আৰু এয়া চাওক, মই ভালকৈ প্ৰেছ কৰিছোঁ। তেতিয়া কি হয়, প্ৰেছ কৰিলে যেতিয়া আমি ৰুটিখন বেলিম, তেতিয়া ফাটি পেলাই ওলাই নাযায়। আৰু এয়া প্ৰথমতে এই ধৰণে ভালকৈ প্ৰেছ কৰি ল'ব। আৰু এয়া চাওক, মই আটাখিনি দি দিছোঁ। এই ধৰণে প্ৰেছ কৰি পেলাই অলপ দেৰি থৈ দিব। অলপ দেৰি থৈ দিলে তাৰপিছত সেই ৰুটিখন বেলিব, তেতিয়া মানে ৰুটিখিনি খুব ভাল হয়। এয়া চাওক, মই ৰুটিখিনি বেলিছোঁ, একো ফটাও নাই, কিমান ধুনীয়া হৈছে দেখিছে নহয়। আৰু এতিয়া টাৱাখন গৰম কৰি পেলাই ইয়াত মই দি দিছোঁ। আৰু আপোনালোকে যদি ভাবে শুকান খাব, তেতিয়া শুকানো খাব পাৰে। মই কিন্তু তেলেৰে বনাইছোঁ, তেলেৰেও বহুত টেষ্টি লাগে। মই ৰিফাইন তেল দি বনাইছোঁ, বা ঘিউ দি বনাব পাৰে, ঘিউ দি বনাব পাৰে। আৰু এতিয়া মই এইখিনি তেল দি পেলাই ধুনীয়াকৈ বনাই লৈছোঁ। দুয়ো ছাইডে তেল দি পেলাই বনাইছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ এটা লাইক কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, মোৰ ভিডিঅ'ৰ নতুন নটিফিকেশ্যন পাই যাব। আৰু এতিয়া এইখন আমাৰ ৰুটি এখন ৰেডি হৈ গ'ল। আৰু এই ধৰণে মই গোটেইখিনি বনাই ল'ম। আৰু অলপ প্ৰেছ কৰি দিব, এই ধৰণে প্ৰেছ কৰিলে তেতিয়া মানে ভিতৰখিনি অলপ হৈ যাব। আৰু এনেই পিঁয়াজ চিয়াজ, ধনিয়া পাত যিবোৰ দিছোঁ ভিতৰত, এনেই চব সিজি যায়গৈ। একো মানে কোনো কেঁচা গোন্ধ ভাৱ নাহে। আৰু এতিয়া মই এখন প্লেট লৈছোঁ, লৈ পেলাই এতিয়া মই ছাৰ্ভ কৰিছোঁ। আৰু চব দুখন ৰুটি লৈছোঁ, আৰু লৈ পেলাই আৰু যিটো পনীৰৰ আমাৰ গ্ৰেভি বনাইছিলোঁ লৈছোঁ। আজিৰ সাজ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন। আৰু এখন মই আপোনালোকক ফালি পেলাই দেখুৱাম। এয়া চাওক, মই এখন ফালি পেলাই দেখুৱাইছোঁ, চাবচোন ভিতৰখন কিমান ধুনীয়া হৈছে। এয়া চাওক, পূৰা দাইলেৰে ভৰি আছে, কিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, বহুত ভাল হয় খাবলৈ।